নমস্কাৰ ৰকছাম ইউটিউব চেনেললৈ আপোনাক সকলোকে আকবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মহাভাৰতৰ 4টা কাহিনীৰে সংলগ্ন এটা সুন্দৰ নাগাৰা নাম চাৰি পক্ষীৰ কাহিনী। জনপ্ৰিয় পাঠক দীপেন কলিতাৰ কণ্ঠত আহক শৰ্মাই নামটো উপভোগ কৰোঁ। ব্রহ্মাণ্ডর ভিতরে যত বস্তু আছে, ব্রহ্মাণ্ডর ভিতরে যত বস্তু আছে, হবে তোমাক পাই মোর যাদব কি দিব মাধব রায়, কি দিব মাধব রায়। বিভূতি কি দিয়া পুজিব আপুনি লক্ষ্মীৰ পতি, ঐশ্বৰ্য বিভূতি কি দিয়া পুজিব আপুনি লক্ষ্মীৰ পতি। কিবা স্তুতি মিনতি কৰিব তোমাক, যাৰ ভাৰ যা সৰস্বতী মোৰ যাদৱ কি দিব মাধৱ ৰায়, কি দিব মাধৱ ৰায়। যাদৱ কি দিব মাধৱ ৰায়। ও ব্রহ্মাণ্ডর ভিতরে যত বস্তু আছে, ব্রহ্মাণ্ডর ভিতরে যত বস্তু আছে, হবে তোমাক পায়ে মোর যাদব কি দেব মাধব রায়, কি দেব মাধব রায়, কি দেব মাধব রায়। ও রাম হরি ও হে ও রাম হরি নারায়ণ করুণা
ত্রিজগতরে পতি হরি তুমি প্রভু দৈব কিন দিন বেখরি জয় মনি মুনিব রে মারকন্দ মুনিরাগে ও করিলা গ আরু আথে বেথে মারকন্দ ও দিলে কয়াখনে উঠিবেলা গিলা কথা করি নিবে এনে হলে শুনা আমার কন্দন চারিটি প্রশ্ন মূর ও জাগিছে অন্তরে হে প্রশ্নর উত্তর দিয়া মুহুরয়া গতে সারিতে প্রশ্ন মূর জাগিছে কথা শুনি মারকন্দ ও বুলিলা বচন কি প্রশ্ন আছে তোমারে কোয়া তো পুধন চারিটি প্রশ্ন মোর জাগিছে অন্তরে কথা শুনি জয়মনিয়ে রই না থাকিলা কথা শুনি জয়মনিয়ে রই না থাকিলা কথা শুনি জয়মনিয়ে রই না থাকিলা এতি এতি কৰি প্ৰশ্ন কৰিবে লাগিলা এতি এতি কৰি প্ৰশ্ন কৰিবে লাগিলা এনে হলে শুনা আমার কন্দমুনি প্রথম প্রশ্নের কথা শুনা হাবচন নির্গুণ কৃষ্ণই ধরে কিয় মনুষ্যরে ধারণ দ্বিতীয় প্রশ্ন হল দ্রুপদ রজার কন্যা দ্রৌপদী সুন্দরী কিহর কারণে হল পাণ্ডবরে হইল
তৃতীয় প্ৰশ্ন হ'ল মহাবলী বলোৰামে কি কাৰণে ব্ৰাহ্মণ হত্যা কৰি তীৰ্থ ভ্ৰমে দিনে দিনে। চতুৰ্থ প্ৰশ্ন হ'ল দ্ৰৌপদীৰ বলিয়ান পাচতি নন্দন শিশুকালতে কিয় হৈলা নিধন। এই চাৰিটি প্ৰশ্নৰ উত্তৰ তুমি মোক দিব লাগে। মাৰে কন্দই ভুলে শুনা শুনা মুনি বৰ এই প্ৰশ্নৰ উত্তৰ দিয়া সম্ভৱ নহয়। মাৰ কন্দই ভুলে শুনা শুনা মুনি বৰ এই প্ৰশ্নৰ উত্তৰ দিয়া সম্ভৱ নহয়। দিগা কবি উদয় আৰু সুমুখ সুপুত্ৰ এই চাৰিজন আছিল দ্ৰোণমুনিৰ পুত্ৰ। পিতৃৰ সাপে চাৰিজনে পক্ষীৰ ধৰে বৰ্তমান আছে গৈ পিন্ধাগিৰি সেই চাৰিজনে দিব প্ৰশ্নৰ উত্তৰ। অতি শীঘ্ৰে যোৱা তুমি পিন্ধাগিৰি অতি শীঘ্ৰে যোৱা তুমি পিন্ধাগিৰি কি কথা শুনি মাৰ্কণ্ডই জৈমনিক আচৰিত কথাই তো মনুষ্য হৈ ধৰে কিয় পক্ষী ৰজন পক্ষী হৈ তত্ত্ব কথা এনেহলে শুনা আমাৰ কন্দমুনি। একদিন পাছে নাৰদ মুনিবৰে ইন্দ্ৰৰে সভাক যাই একদিন পাছে নাৰদ মুনিবৰে ইন্দ্ৰৰে সভাক যাই তাক দেখি পাছে অপেশ্বৰী গণে মুনি ৰাগে আহি কই হে
শুনা শুনা নারদ মুনি আমার বচন, অনিত্য কৰিম তোমাৰ আগত কলো বিদ্যমান। নারদ মুনি বোলে শুনা অপেশ্বৰী গণে, কথাই এটি কওঁ মই শুনা দিয়া মনে। ত্ৰিভুৱনৰ মাজে আছে মুনি দুৰ্বাসা, হিমাচলত আছে গৈ কৰি তপস্যা। সেই মুনিৰ ধ্যান ভংগ কৰিব যিজনে, সেইজনীৰে নিত্যময় কৰিব উদয়। কথা শুনি নাৰীগণে কম্পিব লাগিলা, ইটো সিটোক চাই পাছে থিয় হৈ ৰহিলা। সেই অপেশ্বৰীগণৰ মাজৰ এজনে কৈছিল, অবপু নামে অপেশ্বৰী আছিলে কজনী। দুর্বখার আগে যায় করে নিত ধনী। নিত ধনী শুনি মুনির হেন ভঙ্গ, মহাক্রোধে অপেশ্বরী কহিবেলা গিলা। শুন হেৰ অপেশ্বৰী, মহাগৰ্বে মোৰ ধ্যান ভাঙিলি তই, পক্ষী হৈ জন্মিবি তই কহিলো নিশ্চয়। আৰু শুন 1600 বছৰ তই লভিবি জনম, তোৰ ঔৰসত জন্ম হইব চাৰিটি নন্দন। তোৰ ঔৰসত জন্ম হইব চাৰিটি নন্দন। এ দুৰ্বসাৰ অভিশাপ নেযায়খন, পক্ষী হৈ জন্মে বপু, পক্ষী হৈ জন্মে বপু। হেন দেখি মদনিকা আনন্দিত, গণনা পাতিয়া পক্ষী, গণনা পাতিয়া পক্ষী। দিনে দিনে অখি পক্ষীৰ যৌৱন কাল, দ্ৰোণ বসুৰ লগত বিয়াৰ, দ্ৰোণ বসুৰ লগত বিয়াৰ। অ বিয়া পাতে অখি পক্ষী, অদ্ৰোণৰ লগত ও তাক দেখি মদনিকাৰ আনন্দিত মন। বিয়া পাতে অখি পক্ষী, অদ্ৰোণৰ লগত
বিয়ার কথা চাৰিওফালে প্ৰচাৰ হয় এ ভাংৰা বুঢ়াই ভাংৰেনি ভাংৰা বুঢ়াই ভাংৰেনি এ ভাংৰেনি অখি পক্ষীৰ লগত বোলে দ্ৰোণৰ বিয়া হয় হা এ বিয়াৰ পৰা আহো ব'লা এ ভাংৰেনি এ টাঙানডাল নেনাও দে এ থৌ নহয় এ শুন এ টাঙানডাল নিছো ঘৰৰ ভিতৰত সোমাই থওঁ এ ক'ত থৈছে হাই হাই ডাউন চলি লুকাই থব ঘৰৰ ভিতৰত থ ভালকৈ থ দে ভালকৈ থ এ ভাংৰেনি আজি মোৰ গাটো ভাল নাই 1.5 মান বছৰ আগতে যি দুয়ো হাতত ধৰা ধৰিকে ঘূৰিছিলো মনত আছে নে হা এটা কাম কৰো যো তোৰ হাতত ধৰা ধৰিকে যাই থাকো যো মোৰ গাটো ভাল নাই আহ যো ক'ত হে বল বুলি কৈ ক'ত পিছে টানছে হাই হাই আগে যো ক'ত পিছে টানি আছা যো যাই থাকো যো অ বুঢ়ী হাতত ধৰি 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 ও বুঢ়াই বিয়া খাব যায় পদূলি এৰি 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 ও দুয়ো বিয়াত আছে যায় কিছু দূৰ গৈ বুঢ়াই বুঢ়ীৰ মুখলৈ চাই অ বুঢ়ী বিয়াত তই মোৰ কাষতে বহিবি শুনছা না নাই বিয়াত তই মোৰ কাষতে বহিবি দিনকাল বেয়া হচি চিন্তা বাঢ়ি যায় আহ যাই থাকো আহ বুঢ়ী হাতত ধৰি 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 অ বুঢ়াই মৰমেৰে কয় অ হাতত ধৰি 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 অ বুঢ়াই বিয়া খাব চলি উহাই চাইছে এটো মোৰ মানুহ যা বাপ্পা ঐ মই মানটো থাকান তই আৰু তো নহলি আছিলেই ই দেখো গেন্দে হুই কৰা নাই হে বুঢ়ী দেখছে না তোৰ দেখি কেনকাই তিল তিলকে চাই আছে একবাৰ তোৰ দেখি চাচি একবাৰ মোক দেখি চাচি কেনকাই পিৰিক পাৰাককে চাই আছে দেখছে না অ দুচ কুহু পিৰিক 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 ও বুঢ়ী তোকে দেখা পাই ও বুঢ়ী চাওচোন মোৰ বুকুখনেই কেনেকৈ থিপিচ থিপিচ কৰি আছে কলিজা থিপিচ 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 ও বুঢ়ী তোকে কাষত পাই দেখো আতারি টকারে চলিও গোটাবার লেখাই অ বুঢ়ী ঐ বিয়া নাখাৱা নালগে নাখাৱা বিয়ার পাই যদি তোক পলে লৈ গুচি যায় নালগে নাখাৱা এই বুঢ়ী নালগে বিয়ার পাই যদি তোক পলে লৈ গুচি যায় মোৰ সমুলে বিধান মরব নালগে নাখাৱা পলাই নিব বুলি ভাংৰেনি বুঢ়ী আধা বাতৰ পৰা ফিৰে ঘৰ মুৱা কৰি কঁকালত পেচ মাৰি বুঢ়ীৰ হাতত ধৰি ঘূৰি ঘূৰি চাৱে বুঢ়াই বুঢ়ীক নিব বুলি
পাতি ৰাইজ মেল পাতি মাক বাপেকৰ আগত মই দিব শিক্ষা পালি এ ভাংৰা ভাংৰে নিদিও এ ফিৰিও আই নাওচনাৰ মাকে গেন্ধেলি মাকো নাওচনাৰ মাকে গেন্ধেলি মাকো এ গেন্ধেলিৰ মাক আহে বিয়াক যাৱা যাৱা হে জোনালী আবৌ আছে নেকি সেইটো আবৰকো লৈ আছে দে বাচা আলয়া যাৱা আগোটাকেইটাই লগ লাগি যাই থাকোঁ অ আহয়া বিয়া খাবাক লাগি বাইহত মুনি ঘৰে যাওঁ অ আহয়া বিয়া খাবাক লাগি বাইহত মুনি ঘৰে যাওঁ দিনটো কেনেকৈ থাকবি ঘৰটোতে ঘুমে মোৰ মাই ভাংৰা ভাংৰে নি ফিৰিল যাওঁ লাহে লাহে ববিতাৰ মাকো ঘৰত নাই ৰখি থাকবাৰ কাৰো সময় নাই আপা পিয়া ঐ একেলগে মিলি জুলি সকলোৱে অ বিয়া খাৱা এ সকলোৱে মিলি পাছে অ বিয়াৰ ঘৰত নাওচনাৰ মাকে আপি হেতো নাওচনাৰ মাকে আপি হেতো এ আপি হেত আহি পাইছে দে ঠিকে আছে দে আগৰ আখান কেইখানো লৈছে হা এ আপি হেত কিবা খাৱা লোৱা কৰিলি নে দিয়েই নাই এবাগে দেখো পুৰোহিতো দহুমুহে গলে হা দে হেৰি কৰ এই আপি হেত এটা বিয়াৰ গীতকে গাই দিছো নাজনা এ জোনালী দে বাচা তই গাই দি হে তোক কৈছো জোনালী দে তোক কৈছো দে বাচা তইও নাজনা আমাৰ গীতাঞ্জলি জানে এম্পায়াৰ তাই ফিচিক পাচাক্কা হাঁহিও আছে এ মা গীতাঞ্জলি দে বাচা তই গাই দিয়ে বাচা দে তইও নাজনা মই গাবা লাগবো হচি ৰ মই গাম ৰ এ চাজুৰ মা এবাগে চাপিয়া এবাগে এ হল্যা আমি গাবা লাগবো আমাৰ এই পালা বচিয়া এবাগে কোনটো নগাবি আই বোকা কুমড়ো দে বোকা কুমড়ো তুই ধরবি তে না আলি এ রহিলের মা ধরবি এ ঘরর সালর বোকা কুমড়ো মুরমাই বগা পরি থাকে ঘরের সালর বোকা কুমড়া বগা পরি থাকে ও আজি কালি আপি হেতে মুরমাই বিয়ার গীত গাবা নরে আজি কালি আপি হাতে বিয়ার গীত গাবা নরে ও আজি কালি আপি হেতর কোনো বিশ্বাস নাই আজি কালি আপি হাতর কোনো বিশ্বাস নাই ও এটা পিছাতে পাঁচটা আপাকে ভাল পায় এটা বিশটা পাঁচটা আবাকে ভাল পায় এ মাই জোনালী এবাগে চাপিয়া হালাপ এবাগে চাপিয়া সেই ঘর কি দেখছে না নাই বাচ্চা বেড়াত এই বেড়ার পাকা হার হয়ে আছো বাচ্চা এই বেড়াত সেই ঘর কি চাইছি বাচ্চা এবাগে ও বেড়া দেখি নাচবি আপি বেড়াতা সেই সেলা বেড়া দেখি নাচবি আপি বেড়াটা শেষে ও আপা দেখি নাচবি আপি আপাই মারবো ঠেলা আবার দেখি নাচবি আপি
একে করো দেয়ার নয় হরি বোলা এহিমতে বিয়াৰ কাৰ্য অসমাপন হৈ কতদিনে অখি পখি কতদিনে অখি পখি বিগাক্ষ বিবোধ আৰু সুমুখ হুক এই চাৰিজনে জন্মে এই চাৰিজনে জন্মে পুত্ৰৰ সংগে দ্ৰোণ বসু আনন্দে আছ বিপ্ৰৰূপ ধৰি ইন্দ্ৰই বিপ্ৰৰূপ ধৰি ইন্দ্ৰই শুনা শুনা দ্ৰোণ বসু মোহু ৰব সন হোকে মোৰ প্ৰাণ যাই নৰহে জীৱন বিপ্ৰৰ কথা শুনি দ্ৰোণৰে আনন্দিত মন আথে বেথে আসন আনি বহিবাক দিলা আখনে বহিয়া বিপ্ৰয় বুলিলাব সন নৰ মাংস অবিহনে নকৰো ভোজন অন্য নৰৰ মাংস মই নকৰো ভোজন নিজৰ পুত্ৰক কাটি দিয়া নিজৰ পুত্ৰক কাটি দিয়া বিপ্ৰৰ কথা শুনি দ্ৰোণৰ মহাচিন্তা চাৰি পুত্ৰক চাই পাছে চাৰি পুত্ৰক চাই পাছে ও বসা পুত্ৰ গণ ও বসা শুনা খাব সন পিতা স্বর্গ পিতা ধর্ম বাজা এই কারণে পিতৃরাজ্ঞা করা
পিতৃ কথা শুনি পাছে ও চারি পুত্ৰই তোমাৰ আজ্ঞা পালন কৰা তোমাৰ আজ্ঞা পালন কৰা ও পুত্ৰৰ কথা শুনি পাছেই ক্ৰোধত জ্বলিলা মহাক্ৰোধে চাৰি পুত্ৰ মহাক্ৰোধে চাৰি পুত্ৰ শুন শুন মহাগৌৰৱী চাৰি পুত্ৰ মোহৰ বচন পক্ষী হৈ জন্মিবিত হত বিন্ধাগিৰি বৰ পক্ষী হৈ জন্মিবিত হত বিন্ধাগিৰি বৰ অভিশাপ পাই চাৰি পুত্ৰ বুলিলা বচন কোনদিনা হইব আমাৰে সাপ বিমোচন পুত্ৰৰে ক্ৰন্দন শুনি বিপ্ৰৰে মহাদুখ হইলা চাৰি পুত্ৰক চাই পাছে কহিবে লাগে না ও হো 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 শুনা পুত্ৰগণ জয়মণি মুনিৰ প্ৰশ্নৰ উত্তৰ যিদিনাই দিব পাৰিবা সেইদিনাই মুক্ত হবা নিশ্চয় জানিবা অ পিতৃ কথা শুনি পাছে আনন্দিত ভৈলা বিন্ধাগিৰি পৰ্বতে গৈ এহিমতে চাৰি পক্ষী আনন্দে আছে হঠাতে জয়মুনি আহি হঠাতে জয়মুনি আহি এতিয়া জয়মুনি মুনিয়ে পক্ষীগণক চাই কয় হেৰা পক্ষীগণ চাৰিটি প্ৰশ্ন মোৰ মিলিছে সংশয় সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আহিলো মই প্ৰথম প্ৰশ্নৰ কথা শুনা হাবচোন নিৰ্গুণ কৃষ্ণই ধৰে কিয় মনুষ্যৰ ধাৰ দ্বিতীয় প্ৰশ্ন হ'ল দ্ৰুপদ ৰজাৰ কন্যা দ্ৰুপদী সুন্দৰী কিহৰ কাৰণে হ'ল পাণ্ডৱৰ ঘৈণী তৃতীয় প্ৰশ্ন হ'ল মহাবলী বলোৰামে কি কাৰণে ব্ৰাহ্মণ হত্যা কৰি তীৰ্থ ভ্ৰমে দিনে দিনে চতুৰ্থ প্ৰশ্ন হ'ল দ্ৰুপদীৰ বলিয়ান পাচুতি নন্দন শিশুকালতে কিয় হইলা নিধন এই চাৰিটি প্ৰশ্নৰ উত্তৰ তোমালোকে মোক দিব লাগে কথা শুনি চাৰি পক্ষীৰ আনন্দ মিলিলা পিতৃৰ অভিশাপৰ কথা মনত তেনেহলে শুনা শুনা জয়মণি মুনি তোমার আগে আমি কৃষ্ণই কিয় ধরে নর রূপ বকুমতির কাতর বাণী শুনি ব্রহ্মাই মনে গুণী স্তুতি করে সাগৰৰ তীৰত Hey!
বকুমতি কারবার বালে হনে কামন হনে করে চুটি করে হাগরে এ ব্রহ্মার স্তুতি তুষ্ট হইলা ও জগতর গো নর রূপে দৈব কিরি নর রূপে দৈব কিরি প্রথম প্রশ্নের উত্তরে কলো তোমার দ্বিতীয় প্রশ্নের উত্তর দ্বিতীয় প্রশ্নের উত্তর ও গৌতমর অভিশাপে ইন্দ্র মহাবীর শক্তিহীন হইলা পাছে শক্তিহীন হইলা পাছে তাক দেখি দৈত্যগণ আনন্দিত হে বসুমতী অত্যাচারে বসুমতী অত্যাচারে অত্যাচার পাই বসুমতী কান্দিবে লাগে একমনে ইন্দ্রদেবক একমনে ইন্দ্রদেবক বসুমতীৰ স্তুতিত তুষ্ট হৈ দেৱৰাজ ইন্দ্ৰই পাণ্ডুৰ ঘৰত পঞ্চ পাণ্ডৱ ৰূপে জন্মগ্ৰহণ কৰিল আৰু ইন্দ্ৰৰ পত্নী শশীয়েও দ্ৰুপদী ৰূপে জন্ম লাভ কৰিল সেয়েহে শশীৰূপী দ্ৰুপদীয়ে পঞ্চস্বামীকে বৰণ কৰিল এ হ'ল দ্বিতীয় প্ৰশ্নৰ উত্তৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰে কলো ভাঙি তৃতীয় প্ৰশ্নৰ উত্তৰ তৃতীয় প্ৰশ্নৰ উত্তৰ ও কৌৰৱৰু পাণ্ডৱৰ কৌৰৱৰু পাণ্ডৱৰ হইলা মহাৰণ তাক দেখি বলো ৰামৰে মহাচিন্তা মন মহাচিন্তা মন ও কৌরবরু পাণ্ডবরে কৌরবরু পাণ্ডবরে হইলা মহারণ তাক দেখি বলো অর্জুন কৃষ্ণর প্রিয় জগতে বিদিত জগতে বিজিতা জগতে বিজিতা এই কারণে কৃষ্ণই রক্ষা এই কারণে কৃষ্ণই রক্ষা করিব নিশ্চিত কৌরবরু পাণ্ডবর হইলা মহারণ হইলা মহারণ মোৰ প্ৰিয় শিষ্য হল ৰজা দুৰ্যোধন কেনেকৈ ৰক্ষা কৰিম ভাবে মনে মনে এহি ভাবি বলোৰামে গৃহ এৰি যায় নৈ মিশা অৰণ্যত উপস্থিত হল বলুক দেখি মুনিগণে প্ৰণাম কৰিলা ওৰেই দিনটো আসনত বহি থাকি তাক দেখি বলোৰাম ক্ৰোধত জ্বলিলা এই! একেই কোবে নাঙলৰে পুতক বধি ব্ৰাহ্মণ হত্যা মহাপাপ জানে বলোৰামে সেইকাৰণে বলৈ তীৰ্থ ভ্ৰমে দিলে তৃতীয় প্ৰশ্নৰ উত্তৰে কলো ভাঙি চতুৰ্থ প্ৰশ্নৰ উত্তৰ চতুৰ্থ প্ৰশ্নৰ উত্তৰ একদিন পাছে হৰিচন্দ্ৰ ৰাই হাতে যোগ কৰে কৰ লৈ
হাতে বেঁধে করি বিশ্বামিত্রার আগে উপস্থিত হইলা যাই তাক দেখি বিশ্বামিত্রার পঞ্চপুত্র হরিচন্দ্রর আগে যাই হরিচন্দ্রর আগে যাই ও শুনি হের দুরাচার ও মন্দমতি কুলঙ্গারে বিশ্বামিত্র মুনির হাবেই না পাবি নিস্তারে হে ও শুনি হের দুরাচার বিশ্বামিত্রই বলিলা বচন মনুষ্য হৈ পৃথিৱীত লভিবি জনম দ্রৌপদীর গর্ভে গৈ জনম লভিবি শিশুকালত মৃত্যু হব নিশ্চয় জানিবি মন্দমতি কুলঙ্গার বিশ্বামিত্র মুনির হাপে পঞ্চপুত্রর হইলা জন অসস্তমার হাতে পাশে অসস্তমার হাতে পাশে এ হল চতুর্থ প্রশ্নর উত্তর চারি প্রশ্নরে উত্তর পক্ষী ও মুনিরা মুক্ত হইয়া পক্ষী ও পিতৃগৃহ হরি তোমার শরণে লইল হরণ আমি অতি মূঢ়মতি না জানো ফুলা দোষ ছুটি হেতু সম বিচাৰিছো
আশা কৰোঁ আপোনালোকে নামটো শুনি ভালে পালে। এনেকুৱা নতুন নতুন নাম পাবলৈ ৰক্স আছাম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। ইতিমধ্যে আমাৰ চেনেলত আৰু বহুতো নতুন নাম উপলব্ধ হৈ আছে, আপোনালোকে এবাৰকৈ ভিজিট কৰিব পাৰে। ধন্যবাদ। জয় অসম, জয় জুবিন দা।